এতিয়া আমি যোৰাবাটত আছোঁ বৰ্তমান। নাহৰকটীয়াৰ পৰা আহি আছিলোঁ, আগৰখিনি আমি শ্বুট কৰিব নাপালোঁ ভালদৰে। যোৰাবাটখিনিহে মেইন ভাল লাগে আৰু ইয়াৰ একা বাকা বাট। তাকে বাকী অসমৰ আৰু বাহিৰত দেখিছে বাৰু, তথাপিতো আজিৰ ভিডিঅ'টোতো আজিয়ে দেখিব ন, আগৰ বনাই যোৱা বেলেগ কথা। আজি কি ভিউ বৰ্তমান, আজি ডেটত, আজি কেই তাৰিখ? 6 তাৰিখ। তো 6 তাৰিখৰ যোৰাবাটৰ ভিউটো চাওক। লগতে আমাৰ আগৰ ফেভৰেট গান এটা আছে, বাজি আছে। মন্দিৰৰ ভিউটো চাই ল'ব। মন্দিৰ জাষ্ট ক্ৰছ কৰিছোঁ। মোৰ লগৰজনক চিনাকি কৰিছোঁ বৰ্তমান এইফালে, মনিন গগৈ। কিমান সময় চলালে আপুনি? একদম মানে 11:30 বজাৰ ড্ৰাইভ কৰি আছোঁ আৰু ৰেষ্টে নাই পোৱা, উপায় নাই। অলপ ব্ৰেক লৈ আহিছোঁ আৰু তথাপিতো। এয়া আমাৰ ৰাইট চাইডে এইখন হস্পিটেলখন ক্ৰছ কৰিছোঁ। এয়াই আৰু একা বেকা বাট বুলি কয় দেই। You need to be very careful while driving in this road. This is Zorabat. Yeah. আৰু তো বেছি সময় নাই চাগে ন, আমি পামেই আৰু 20 মিনিট। 20 মিনিটমান আছে আৰু পামগৈ আৰু। বোলে আহি মেলি তেল ডিপু দেখিলা বুলি গম পাবা আৰু লাহে লাহে পাইছোঁহি। এইটো এটা প্ৰথম গেছ কৰি ল'বা, নতুনকৈ অহা কেইজনক কৈছোঁ। বাই চান্স যদি এইফালে নাই আহা, বাহিৰৰ পৰা আহিছে, ছাইডৰ ভিউটো দেখাই দিছোঁ অলপ।
চানমাৰী কোনফালে আছিলে? চানমাৰি অকণমান ৰ'বা দেই এইবোৰ অকণমান পাজল